বাই মাহোপা বাচন ধুইছে আৰু বাচন আছেও সেইকাৰণে ৩-৪ দিন বাচন থৈ দিব নালাগিছে ঐ কোন আছ ইয়াত কোন আছ কোন আছ ওলাই আহ কোন আছ কোন আছ এ আছো বা ইমান ভোক লাগিছে নে ইমান চিঞৰি আছে আছা এতিয়া চাহ লাগিছে নে ভাত লাগিছে সেইটো কওক একো নালাগিছে আমাৰ একো নালাগিছে তেতিয়াহ'লে কেলে আহিছে দোকান লাগে আমাক দোকান দোকান লাগিছে অ চিকতা এখন মানে চাহ বিস্কুট বেচা দোকান আছে অ দোকান বেচা দোকান আছে এই দোকানখন আজিৰ পৰা আমাৰ এইখন দোকান আপোনালোকৰ আছে আমাৰ অ' মাই ডগ মোৰ দোকানতে খা হৈ আছে আকৌ মালিকৰ লগতে কথা পাতি আছে মোকে দোকান দে বুলি দম দিছ মই কৈছো যা পাজা ঐ ই অলপ বেছি কৰি আছে নেকি চালা চালা 5 মিনিটৰ ভিতৰত দোকান বন্ধ কৰিব লাগিব 5 মিনিট এতিয়া মই ইয়াতে আজি ইমান বছৰ ধৰি এইটো ডিউটি অফিচাৰ কৰিছো যাব আমাৰ ক'ত নিয়ে স্থান নাই ওলা যা ক'ত নিয়ে কাম কৰো খাব নিদিয়ে কি হলে মানুহ বৰ ভয়ানক সপোন এটা দেখিছো জানেনে কি সপোন মোহনকো মাৰিছে দাদাকো মাৰিছে আৰু আপোনাকো সিহঁতে খুচি খুচি মাৰিছে বাগুৰুম্বা হাই বাগুৰুম্বা বাগুৰুম্বা হাই বাগুৰুম্বা জাत नङाब्लाबो खुल नङाब्लाबो थाबोरोम हमनानै बामनानै लागौमोनखा কি হ'ল ৰখি দিলে যে আপুনি গাওক আকৌ তোৰ শুনবা মন গেছি গাওক হঠাৎ বাগুৰুম্বা গান শুনবা মন গেল যে তোৰ আজি অকল বাগৰুম্বাই নহয় ঐনিতম ঝুমুৰ বিহু সব শুনিবলৈ মন গৈছে মোৰ বিহু আজি এপাক নিজে ঘূৰি ঘূৰি নাচিব মন গৈছে এইবিলাক কৰবা মন গেল যে তোৰ আজি কাৰণ আৰুতো এইবোৰ নাপাওঁ কিয় নাপাওঁ
বাগৰুম্বা ঐনিতম বিহু বৰগীত একো শুনিবলৈ নাপাওঁ আৰু এইবোৰ চব হেৰাই যাব আমাৰ পৰা চব হেৰাই যাব চাৰিওফালে জুই জ্বলিছে কিন্তু এই জুই নুমাব কেনেকে নিজৰ মানুহখিনিয়ে জ্বলিছে মেম বিৰাট কষ্ট পাইছো জানে হেল্ল' ছ কি হ'ল ডিউটিলৈ নাযায় নেকি ডিউটি গৈ কি কৰিম মানে কাৰ কাৰণে ডিউটি কৰিম কিহৰ কাৰণে ডিউটি কৰিম কাক সুৰক্ষা দিম কাক নিৰাপত্তা দিম হেৰি কি হৈছে মানে এইবোৰ মোৰ এনেকুৱা লাগিছে মই তুমি দেখা সপোনটো যেন ফলিয়াবলৈ লৈছে মোৰ হ'লে বৰ ভয় লাগিছে কিবা এটা কৰিব নোৱাৰিনে কি হ'ল খাটুনিয়া আপোনালোকে একো কোৱা নাই যে কথাটো বুজি পোৱা নাই মেডাম একো বুজা নাই মানে প্ৰতিবাদকাৰীসকলৰ ওপৰত আমি লাঠি চালনা নকৰিলে নহয়নে ওপৰৰ পৰা এটা অৰ্ডাৰ আহিছে কি অৰ্ডাৰ ছাৰ প্ৰতিবাদকাৰী দল এটা আহি আছে ধৰ্ণা হ'ব আমি কি কৰিব লাগিব ডিউটি কৰিব লাগিব তেওঁলোকক বাধা দিব লাগিব লাঠি চাৰ্জ কৰিব লাগিব প্ৰয়োজনত ফায়াৰিঙো কৰিব লাগিব মোক যে মাৰিছিলে মানে বাহিৰৰ মানুহ আছে কোনে মাৰিছে বাহিৰৰ কোনে মানুহ মাৰিছে আছে মোক মাৰিছে একে যায় মোক মাৰিছে কোনে মাৰিছে সেইটো ক ঐ মোহন মোক মাৰি পেলাম ঐ কোনে মাৰিছে তোক ঐ মোহন কি হ'ল খাটুনিয়া আপোনালোকে একো কোৱা নাই যে কথাটো বুজি পোৱা নাই মেডাম একো বুজা নাই মানে প্ৰতিবাদকাৰীসকলৰ ওপৰত আমি লাঠি চালনা নকৰিলে নহয়নে প্ৰতিবাদকাৰীসকলনো কোন ছাৰ কিয় কৰিছে তেওঁলোকে প্ৰতিবাদ কলৈ যায় সাজু হওঁ ডিউটিলৈ যাব লাগিব যে চাওঁ এৰি দিবলৈ কৈছিলে নাই তোক মাৰি পেলাম মোহন নাপায় মোৰ দোকানত আহি মাৰিছে এৰি দিবলৈ কৈছিলে নাই আজি মোক মাৰিছে কাইলৈ আপোনাকো মাৰিছে পাই চুৰি পেলা চুৰিখন লৈ যাব নালাগে এৰি দে এতিয়া যদি খেতি চাই পিছত আপোনাৰ ঘৰত আহি মাৰিছে চুৰিখন লৈ নাযাবি মোহন যাবি যাবি ঐ মোহন হে প্ৰভু এই শেষটো কি হ'বগে বাৰু ঐ ল'ৰা কেতিয়াবা মন যায় এই নেম প্লেটডালকে উঘালি পেলাই নিও নেকি কিয় মেডাম কনকলতাৰ আদৰ্শলৈ নামৰ আগত লিখিলো লতা মূলা গাভৰুৰ আদৰ্শলৈ লিখিলো গাভৰু কনকলতাৰ মূলা গাভৰু আদৰ্শলৈ জীৱনত চলিবলৈ শিকিলো আৰু আজি আমাৰ হাত ভৰিবিলাক বান্ধি পেলাইছে মেডাম আমাক একো লৰচৰ কৰিব নোৱাৰা কৰি পেলাইছে আজিকালি এই ইউনিফৰ্মযোৰক গধুৰ গধুৰ যেন লগা হৈছে
কি কৰছা ডিউটি মই কৈছো কাটি পেলাইছো চোৱাচোন ফাটলা বাইদেউ এখন লৈ হেনখীয়ে মানুহ কাটিবলৈ যায় মই কাটি পেলাইছো এইদেচোন এইদে মোৰ দোকানখন কিমান সৰু আছে মই অকলে শুবলৈ যেনতে নাতিছে তাৰপিছত মই বেলেগৰ মানুহ আনি মোৰ নিজৰ লগত খুৱাইছো মই কৈছো কাটি পেলাইছো নহয় চবকে নহয় কাটি পেলাইছো কথাটো বুজা নাই শুন ক তোৰ মুখৰ পৰা এদিন বাগৰুম্বা হেৰাই যাব আমাৰ মুখৰ পৰা বৰগীত বিহুগীত হেৰাই যাব মিচিংসকলৰ ঐনিতম হেৰাই যাব সহ্য কৰিব পাৰিবি নৰো নিজৰ ভাষা নিজৰ সংস্কৃতি হেৰাই যাওঁটো কোনোবা সহ্য কৰিব পাৰিব নেকি কাৰ গোলামী কৰি আছো আমি চৰকাৰখন কোনে পাতিছে আমিয়েতো পাতিছো আমাৰ প্ৰত্যেকজন অসমীয়াৰ ভোটত চৰকাৰ গঠন হৈছে চাকৰি গ'লে যাওক মই প্ৰতিবাদ কৰিমেই জয় আই অসম নাটনিৰ যাবলৈ দিয়ক জীৱনৰে মায়া সমুখতে হয় মৰিচিকা আনৰে হাঁহি বচাবলে উতলা হলি মৰণৰে হেৰুৱাৰে বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে ব্ৰিটলি দ্য ৰেচিপি ফৰ হেপিনেছ ইজ চিম্পল আৰু ইণ্ডিগো পলিমাৰ পুটি